হেল্ল' এভৰিৱান, হাই নমস্কাৰ। মই বিশ্বজিৎ। যোৱাকালি যি 22 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা কাৰ্ফিউ দিলে, সেই জনতা কাৰ্ফিউটো আমি ঠিকে পালন কৰিলোঁ। আমি ঘৰৰ পৰা নোলালোঁ, আমি ঘৰতে যোৱাকালি থাকিলোঁ। কিন্তু তাৰে নেক্সট দিনা আজি যি পৰিস্থিতি, আজি ছ'চিয়েল মিডিয়াত হওক বা নিউজ চেনেলবোৰত হওক এটা ইতিমধ্যে নিউজ ওলাই আছে যে আগন্তুক 5 দিন বা 6 দিনৰ কাৰণে অসমত লকডাউন হ'ব পাৰে। এই লকডাউন হ'ব বুলি শুনিয়ে আমি যি হাহাকাৰ দেখাইছোঁ আমাৰ ঘৰৰ গৃহিণীসকলে হওক বা পুৰুষসকলে, তাৰপিছত সকলোৱে আমি এইটোৱে ভাবিছোঁ যে আমি নেক্সট 5 দিনৰ কাৰণে খাব নাপাম, খাবলৈ ঘৰত একো নাই। বা তাৰ বাবে গেলামাল দোকানলৈ সকলো ধাউতি পাইছিল। গেলামাল দোকান হওক, মাছৰ বজাৰ হওক, চব্জি বজাৰ হওক, সকলোতে ইমান বেছি ভিৰ নহয় মানুহৰ এতিয়া যেন খাব নাপাম। যাক চাউল লাগে 2 কিলো লগা জেগাত 5 কিলো উঠাই লৈছে, দালি লগা দালি উঠাইছে, মেগী লগা মেগী, চব বস্তু একদম ইমান হাহাকাৰ টাইপত কিনিবলৈ লৈছে। প্ৰধানমন্ত্ৰী এই নৰেন্দ্ৰ মোদীয়ে নহয়, আমি ইমান দিনে এইটো কথাই শিকি আছিলোঁ যে কোনো জেগাত পাব্লিক গেডাৰিং হ'ব নালাগে, মানুহৰ পৰা ডিষ্টেঞ্চত থাকিব লাগে। কিন্তু যোৱাকালিলৈকে আমি ঠিকেই পালি আছিলোঁ, কিন্তু আজিৰ দিনটোত অসমখন 6 দিন বা 7 দিনৰ কাৰণে লকডাউন হ'ব বুলি শুনি আমি দোকানলৈ যেনেকৈ গৈছোঁ, যেনেকুৱা মানুহৰ ভিৰ, তেনেকুৱা মানুহৰ ভিৰ থাকিলেচোন কৰোণা ভাইৰাছ যদি হ'ব লগা আছে বাঢ়িহে যাব। কিন্তু আমি সেইটো কথা আজি খেলিয়ে নাপালোঁ যে হঠাৎ তেনেকুৱা কি হৈ গ'ল। তো তেনেকুৱা নকৰক। যদি লকডাউন হয়, কেন্দ্ৰীয় চৰকাৰে যিটো আদেশ দিছে যে ৰাজ্য চৰকাৰবোৰক লকডাউন কৰিব লাগে 5 দিন বা 6 দিনৰ বাবে, যদি লকডাউন হয় আপোনাক মোক যিখিনি লাগতিয়াল বস্তু, গেলামাল দোকানখন হওক বা যিকোনো মানে লাগতিয়াল বস্তুখিনি, সেইখিনি গেলামাল দোকানখন কেতিয়াও বন্ধ নহয়। লকডাউন হ'লেও গেলামাল দোকানখন খোলাই থাকিব, ফাৰ্মাচীখন খোলাই থাকিব, পেট্ৰল পাম্পটো খোলাই থাকিব। কিন্তু ইমান হাবাথুৰি খাব নালাগে মোৰ হিচাপতেই। মানে মানুহখিনি এতিয়াও বুজি পোৱা নাই। কালি জনতা কাৰ্ফিউ দিয়াৰ পিছত সন্ধিয়া 5টা বজাত যিটো মানে ক্লেপ কৰিব দিছিলে বা ঘণ্টি বজাব দিছিলে, বেল বজাব দিছিলে, কিন্তু মানুহে সেই ৰাস্তাত যিটো কৰি দেখালে নহয়, সেই তেনেকুৱা নহয়। আমি এতিয়াও কিছুমান বস্তু ভালদৰে বুজি পোৱা নাই। বুজি পোৱা একচুৱেলি এইটো আমি নিজে জানিবাটো বহুত দৰকাৰ দেই। কৰোণা ভাইৰাছটো এনেকুৱা এটা ভাইৰাছ যি নেকি এবাৰ আহি গ'লে সকলো শেষ হৈ থাকিব। তো অলপ বুজাটো দৰকাৰ। যিটো ঘৰত ল'ৰা ছোৱালী, আজি প্ৰত্যেকজনৰ ঘৰতে এটা ল'ৰা ছোৱালী আছে, সি নিশ্চয় স্মাৰ্টফোন চলাই থাকে বা কিবা চলাই থাকে। তো সিজন ল'ৰা বা ছোৱালীজনীয়ে ঘৰখনক বুজাই দিয়াটো দৰকাৰ যে মা দেউতা আচল কথাটো এইটোহে। কিন্তু সেইখিনি দায়িত্ব দেই। যিখিনি দেখা যুৱচাম আছে বা বুজি পোৱা এজন আছে, বুজি পোৱাজনে বুজাওক যে কেনেকৈ থাকিব লাগে, কি কৰিব লাগে। কিন্তু আজি যেনেকৈ এটা দেউতা মানে ঘৰৰ মুৰব্বীজনে বজাৰ কৰিব ওলাই গৈছে, একদম দোকানত ভিৰ বা তেনেকুৱা কৰাটো নালাগে, এইটো বেয়া কথা। তেনেকৈ হ'লে কৰোণা ভাইৰাছটো বাঢ়িয়ে যাব। কাৰণ আমি যিটো টাইপত গেডাৰিং আজি দোকানত দেখিছোঁ, গুৱাহাটীত অৱস্থা, বজাৰত যিটো অৱস্থা, চব্জি দোকানৰ সন্মুখত, নাই, এনেকুৱা কৰিব নালাগে। লকডাউন হ'লে গেলামাল দোকান, পেট্ৰল পাম্প, ফাৰ্মাচীখন, হস্পিটেল, এইবিলাক একো বন্ধ নহয়, এইবিলাক খোলা থাকিব। খালি আমি মানিব লাগিব যে আমি ঘৰৰ ভিতৰত থাকিব লাগে। ঘৰৰ ভিতৰৰ পৰা যাতে আমি নোলাওঁ, তাৰে ভিতৰত ঘৰৰ এজন ওলাব পাৰে, তেখেতৰ যিখিনি কাম থাকে সেইখিনি কৰিবলৈ পাৰিব। কিন্তু যদিহে আপুনি পিকনিক খাব গৈছে, যদিহে আপুনি কিবা আনন্দ কৰিব গৈছে, পাৰ্টি কৰিব গৈছে, তেতিয়া আপোনাক গ্ৰেপ্তাৰ কৰিব পুলিচে বা প্ৰশাসনে, তেতিয়া আপোনাৰ আইনী ব্যৱস্থা ল'ব। কিন্তু তাৰ আগতে আপুনি চিম্পল মানুহটো যদি ঘৰৰ বস্তুখিনি আনিবলৈ ওলাই যায়, আপোনাক কেতিয়াও গ্ৰেপ্তাৰ নকৰে, আপোনাক আনিব দিব, গেলামাল দোকানে বস্তু আপোনাক দিব, আপুনি পাব। এনেকুৱা নকৰক, পাব্লিক গেডাৰিং নকৰিব। এইবোৰৰ পৰা বেছিহে হ'ব। যোৱাকালি আমি যিটো কৰিছোঁ জনতা কাৰ্ফিউৰ পিছত, সকলোৱে চাগে ছ'চিয়েল মিডিয়াত দেখিছে কি অৱস্থা গোটেই ইণ্ডিয়াখনত। তো আমি ইণ্ডিয়াখনৰ মানুহ সঁচাকৈ ইমান মূৰ্খনে? নে আমি ছ'চিয়েল মিডিয়া চলাই আজিলৈকে একো বুজিয়ে পোৱা নাই? আৰু ছ'চিয়েল মিডিয়া চলাই চবকে নিজে নিজে স্মাৰ্ট বুলি ভাবে। তো অলপতো স্মাৰ্ট হওক, মা দেউতাহঁতক বা ঘৰৰ মানুহখিনিক বা আইতাসকলক, ককাসকলক বুজাওক যে আচল কথাটো কি, জনতা কাৰ্ফিউ কি আছিলে, কি হয়, আৰু লকডাউন দিলে অসমখনত কি হ'ব বা কেনেকৈ হ'ব। এইখিনি কথা এনেই এবাৰ পঢ়ি চাওক, পঢ়ি চাইলে গম পাব। গম পাইখিনি ধুনীয়াকৈ কৰক। অনুগ্ৰহ কৰিছোঁ এনেকুৱা নকৰিব। এতিয়াও অসমত হোৱা নাই কৰোণা ভাইৰাছ, তো যাতে নহওক, নোহোৱাৰ কাৰণে আমি এইখিনি কৰিব লাগিব। কিন্তু আমি যিটো টাইপত এতিয়া কৰি আছোঁ, এনেকুৱা কৰিলে আমাৰ অৱস্থা বেয়া হ'ব। কিছুদিনলৈ আমি ভালদৰে থকাটো বিৰাট ভাল, ছেফ থকাটো বিৰাট ভাল। তো ছেফ হ'বলৈ কিখিনি কাম কৰিব লাগে, সেইখিনি কাম আমি যুৱচামে কৰিব লাগে সাধাৰণতে। তো আমাৰ সেইটো দায়িত্ব। তো ধুনীয়াকৈ বুজাই দিয়াটো আমাৰ কামটো। সকলোৱে বুজাই দিয়ক এবাৰ যে পৰিস্থিতিটো কেনেকুৱা হয় আৰু আমি কেনেকুৱা চম্ভালিব লাগে। প্লিজ যুৱচাম হাই ফাই, আমি বুজাম ন? য়েছ, আমি বুজাম। চলো, বাই বাই।